हेलो दोस्तों नमस्कार बंधु बान्धৱ কি খবৰ আপোনালোক আকৌ এটা নিউ ব্লগিঙত স্বাগতম জনাইছোঁ। আজি গাই আছোঁ ৰাইড এটা আজি পূৰা ৰাইড কৰি গৈছোঁ মজাকৈ। আপোনালোক ক'ত গৈছোঁ লাহেকৈ কম গাইছ ক'ত গৈ আছোঁ মজাকৈ। এতিয়া আমি ৰাইডৰ বা ঘৰৰ পৰা ওলাই আহিলোঁ। ঘৰৰ পৰা ওলাই আহি মানে ভিডিঅ'টো ঘৰত ষ্টাৰ্টিং নকৰিলোঁ, মানে ভিডিঅ'টো ঘৰত ষ্টাৰ্টিং কৰা নাই। এতিয়া ৰাস্তাত আহি পালোঁ, আধা 2 কিলোমিটাৰ আহি পালোঁ, তেতিয়া ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ। এতিয়া পূৰা ৰাইডত আমি এতিয়া ওলাই আহিছোঁ মজাকৈ। আমি দুটা পূৰা দেখাইছোঁ কোন কোন মজাকৈ। এতিয়া এইফালে জাধল মানে জাধল ৰোড পামগৈ, এতিয়া হাই ৰোড পামগৈ পূৰা মজাকৈ। এতিয়া আমি এইফালৰ পৰা গৈ আছোঁ জাধল হাই ৰোডত উঠিমগৈ এতিয়া লাহেকৈ অকণমান পিছত। আপোনালোক জাধল হাই ৰোডত উঠাৰ পিছত আপোনালোকক আকৌ ভিডিঅ' কণ্টিনিউ ষ্টাৰ্ট কৰিম গাইছ। এনেকৈ এতিয়া আছোঁ জাধল হাই ৰোডৰ পৰা এতিয়া ধুনীয়াকৈ আহিলোঁ পূৰা মেইন ৰোডত। জাধল এতিয়া পালোঁগৈ গাইছ মজাকৈ। এইটো জেগা সেইখন জাধল মানে হাই ৰোড পূৰা মেইন ৰোড পূৰা মজাকৈ আহি এতিয়া আপোনালোকৰ মেইন ৰোডত উঠিলোঁ এতিয়া আপোনালোকৰ পূৰা জাৰ্ণি হ'ব মজাকৈ। জাৰ্ণিটো আপোনালোকক মজাকৈ দেখাই দিম গাইছ মজা। ফাইনেলি এতিয়া জাধল চাৰিআলি পালোঁগৈ। এতিয়া জাধল চাৰিআলিৰ পৰা পাই আপোনালোকক পূৰা কণ্টিনিউ ভিডিঅ' দেখাম। গুৱাহাটীত গৈ আছোঁ এতিয়া মজাকৈ আপোনালোকক চব দেখাম। এইফালে পূৰা মজাকৈ জাধল চাৰিআলি, এইফালে ৰাইড 2খন চাইকেল পূৰা মজাকৈ দিছোঁ। আছে ৰোমেন হয় এইটো গাইছ পূৰা মজাকৈ আপোনালোকক চব কণ্টিনিউ ভিডিঅ' ইয়াৰ পৰা ধুনীয়াকৈ ৰাইডিংটো আপোনালোকক পূৰা মজাকৈ দেখাই দিম আপোনালোকক। এতিয়া মেইন ৰোডত উঠিলোঁ। মেইন ৰোড পূৰা এতিয়া আৰম্ভ পূৰা মজাকৈ গৈ আছোঁ মজাকৈ। জেড এক্স টেনাৰ পূৰা ৰাইডাৰ চাইকেল পূৰা মজাকৈ গ'ল। এতিয়া আমি পূৰা এতিয়া জাধল ৰোডৰ পৰা গৈছোঁ। মানে প্ৰথম ব্লগিং এনেকৈ চাইকেল চলাই ৰাইড কেতিয়াও অহা নাই। এতিয়া ধেমাজিৰ পৰা এতিয়া লখিমপুৰ যাম। লখিমপুৰৰ পৰা গৈ পেলাই মজাকৈ আপোনালোকক চব দেখাই থাকিম এনেকৈ পূৰা যাতে প্ৰথম ব্লগিং গাইছ। তেনেকৈ মানে আগতে কৈছিলোঁ ন বাইক চাইকেল তেতিয়া জাৰ্ণিঙত যাওঁ। এতিয়া প্ৰথম মানে চাইকেল চলাই এতিয়া গৈছোঁ প্ৰথম মানে এইটো পূৰা ৰাইডত ওলাই যোৱা পূৰা আপোনালোকে ৰাইডত পূৰা মজা দেখাই যাম পূৰা কি কণ্টিনিউ ক'ত কি হয় মজাকৈ আপোনালোক চব দেখাব চেষ্টা কৰিম। সেইকাৰণে এতিয়া গৈ থাকোঁ মজাকৈ এইফালে পূৰা এতিয়া আহি আছোঁ। আহি থাকোঁ এতিয়া ছমাজান পালোঁগৈ। এইফালে ছমাজান আমি পূৰা আগত গৈ থাকোঁ এতিয়া মজাকৈ। ছমাজান পূৰা মজাকৈ গৈ আছোঁ। আপোনালোকক চব ভিডিঅ' কণ্টিনিউ ক'ত কোনফালে যায় চব ৰাস্তা চব মজাকৈ দেখাই যাওঁ আপোনালোকক পূৰা মজাকৈ। ব্লগিংটো সকলোকে চাইডৰ পৰা মজা লাগিব ধামাকা পূৰা এতিয়া গৈ থাকিম মজাকৈ। আপোনালোকক চব কণ্টিনিউ ভিডিঅ' ক'ত কি কৰোঁ আপোনালোকক চব মজাকৈ আহিলে। এইফালে মেইন ৰোড পূৰা মজাকৈ গৈ আছোঁ। আপোনালোকক পূৰা চাই থাকক পূৰা মজা হ'ব, মানে ৰাইডটো পূৰা ধুনীয়া হ'ব। আপোনালোক চব ভিডিঅ' কণ্টিনিউ মজাকৈ দেখাই দিম। খাই যাম ফেমিলি এতিয়া ৰাইডটো কমপ্লিট কৰিম। ফাইনেলি এতিয়া বৰদুমনি পামগৈ গাইছ। এতিয়া এই দোকানখন ৰখিলোঁ, ঠাণ্ডা খাই ল'লোঁ ধুনীয়াকৈ। দোকানখন ৰখিলোঁ ঠাণ্ডা খাই মেলি এতিয়া পূৰা আকৌ জাৰ্ণিংটো আৰম্ভ কৰিছোঁ মজাকৈ। এইফালে চাওক জাৰ্ণিং পূৰা ধুনীয়াকৈ। এইফালে মোৰ লগাইছে ৰমেন ভূঞা ইউটিউব চেনেল পূৰা মজাকৈ। আৰু আমি দুটা পূৰা এতিয়া চাই থাকোঁ এতিয়া বৰদুমনি এতিয়া হুচলি পৰা পাকৈ আহিছে খাই মেলি এতিয়া বৰদুমনি পামগৈ। এইফালে বৰদুমনি বেছখন পাই মেলি এতিয়া আপোনালোকক আকৌ লগ পাম। এতিয়া ক'ত আছোঁ এইটো জেগাটোৰ নাম ইমান ভালকৈ নাজানো, কিন্তু অকণমান মানে ৰখিলোঁ মানে 8টা বজাৰ পৰা পূৰা চাইকেল ৰাইডিং পূৰা ৰাইড কৰি আহি আছিলোঁ 4টা বজাৰ পৰা। এতিয়া অকণমান ভাগৰ লাগিলে সেইকাৰণে ৰখি দিছোঁ। এতিয়া জেগাটো কি নাম নাজানো। এইফালে চাওক গাইছ জেগাটো জানিলে কমেণ্ট কৰি জনাব। ভালকৈ মানে ইমান ভালকৈ নাজানো পূৰা মানে কি জেগা এইটো নামটো গাঁওখনৰ নাম ইমান ভালকৈ নাজানো।
পৰা এখন চাইকেল হৈছে ইয়াৰ ৰমেন ভূঞা ইউটিউব চেনেল চাই গাইছ সেইখন চাই লওক ছাবস্ক্ৰাইবটো কৰি দিব গাইছ পূৰা মজাকৈ আৰু আপোনালোকক ক'ত ক'ত ৰখোঁ চব আপোনালোকক পূৰা মজাকৈ চব ভিডিঅ' আপোনালোকক দেখাই থাকিম গাইছ পূৰা মজাকৈ এতিয়া গোগামুখৰ আহি পামগৈ আৰু 4 কিলোমিটাৰ আছে গাইছ পূৰা মজাকৈ গোগামুখৰ আহি পামগৈ এতিয়া চ' ধেমাজিৰ পৰা আমি ওলাই আহিছিলোঁ ঘৰৰ পৰা 8টামান বজাত 8টা বজাত আহি এতিয়া চ' 10:40 আছে এতিয়া চ' পামগৈ আৰু 4 কিলোমিটাৰ আছে বেছি টাইম বেছি নাই আৰু 4 কিলোমিটাৰ পামগৈ পূৰা মজাকৈ আৰু পূৰা ক'ত মানে কি চাওক মজাকৈ গাইছ চাই থাকক ভিডিঅ'টো পূৰা শেষলৈকে বহুত মজা লাগিব গোগামুখত গৈ আপোনালোকক কি দেখা পাম মজাকৈ গোগামুখৰ পৰা আমি আকৌ লখিমপুৰ যাম চাগে গোগামুখৰ পৰা লখিমপুৰ যাম আজি মানে ৰাইডটো পূৰা কমপ্লিট কৰি আহিম মানে যেন দিয়া ৰাতি হ'লেও মানে ৰাইডটো কমপ্লিট কৰি আহিম গোগামুখৰ পৰা লখিমপুৰৰ পৰা ঘৰলৈ জাৰ্ণিং হ'ব ঘৰলৈ আহিম ৰাতি হ'ব চাগে আমাৰ ৰাতি হ'ব তাকে পূৰা মই তাকে চাই থাকক ভিডিঅ'টো ত' গাইছ এতিয়া আমি গোগামুখ মইনাপাৰা জেগা পালোঁগৈ এতিয়া গোগামুখ দাই মেইন ৰোডত পোৱাগৈ নাই মানে ইয়াৰ পৰা বহুত দীঘল মানে গোগামুখ মেইন ৰোডত পোৱাগৈ নাই এতিয়া ইয়াত আমি ৰখিছোঁ মানে কঢ়িয়া ৰস অকণমান খাই লওঁ বুলি কঢ়িয়া ৰস খাই লওঁ তাৰপিছত যাম এতিয়া গোগামুখ এতিয়া মইনাপাৰা জেগা বুলি কয় পূৰা মজাকৈ ইয়াত কঢ়িয়া ৰস চব খাই লওঁ তাৰপিছত মজাকৈ দেখাইছোঁ গাইছ পূৰা কঢ়িয়া ৰসটো খাই লওঁ মজাকৈ আপোনালোকে আকৌ লগ পাইছোঁ খাই লওঁ ফাইনেলি তাৰপিছত আপোনালোকক আকৌ লগ পাইছোঁ মজাকৈ ফাইনেলি এতিয়া আপোনাৰ চব গাইছ যামগৈ পূৰা মজাকৈ মই খাই ল'লোঁ এতিয়া কঢ়িয়াৰ ৰস খাই ল'লোঁ পূৰা মজাকৈ চব কঢ়িয়া চলিলে চব গছতে থাকে পূৰা মজাকৈ এতিয়া খাই মেলি পূৰা বিন্দাছ এতিয়া পূৰা যাওঁ গোগামুখ হৈ পূৰা মজাকৈ আপোনালোকৰ চব দেখাই থাকিম ভিডিঅ' ক'ত কি পাওঁ চব আপোনালোকক কি ক'ত ৰখোঁ কেনেকৈ যাওঁ চব আপোনালোক চব গৈ থাকিম আপুনি পূৰা মজাকৈ গাই চাই লওক পূৰা গৈ আছোঁ পূৰা বিন্দাছ ধুনীয়াকৈ চাই গৈ মজাকৈ ফাইনেলি গাইছ এতিয়া গোগামুখত পালোঁগৈ এতিয়া গোগামুখত পাই এতিয়া হনুমান মন্দিৰ সোমামগৈ আমি এতিয়া গোগামুখত এতিয়া পাই মেলি এতিয়া হনুমান মন্দিৰ সোমাই ল'ম তাৰপিছতহে এতিয়া চাওক গাইছ এতিয়া হনুমান মন্দিৰ পালোঁগৈ মজাকৈ দেখাইছোঁ গোগামুখ তাৰপিছত আপোনালোকৰ হনুমান মন্দিৰ পোৱাৰ পিছত হনুমান মন্দিৰ একেবাৰে সোমাই মেলি আপোনালোকক দেখাইছোঁ মজাকৈ ফাইনেলি গাইছ এতিয়া হনুমান মন্দিৰ পাই গ'লোঁ লখিমপুৰ সোমাই হনুমান মন্দিৰ পাই গ'লোঁ এতিয়া হনুমান মন্দিৰ পাই ভিডিঅ'টো আপোনালোকৰ নেদেখাওঁ নেক্সট ব্লগিঙত দেখাম ইয়াতে ভিডিঅ'টো অন্ত মাৰিছোঁ গাইছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব ইনষ্টাগ্ৰামত গৈ ফ'ল'টো কৰি দিব গাইছ LX 46 বুলি আছে বা